নমস্কাৰ, আমি দুইটা মিণ্টু আৰু মই এতিয়া বৰ্তমান গৰখীয়া মন্দিৰত। গৰখীয়া মন্দিৰ অহা কাইলৈহে ইয়াত পূজা অনুষ্ঠিত হ'ব, গতিকে ৰাতিপুৱা চাবলৈ আহিছোঁ আৰু লগতে আপোনালোকক দেখাম ক'ত কি কৰে, প্ৰাৰ্থনা ক'ত হয় আৰু লগতে চাকি ভৰি ধোৱা গোটেই ঠাইবোৰ আজি ভিডিঅ'ত দেখাম। কাইলৈ এইটো সম্ভৱ নহ'বও পাৰে কাৰণ মানুহৰ ভিৰ যিটো হ'ব, গতিকে চাওঁ আহক মন্দিৰটোকে এবাৰ আপোনালোকক দেখাই লওঁ। এয়া পুখুৰী পাৰ, আমাৰ মিণ্টু মহাশয় ক'ত গুচি গ'ল? আছোঁ এয়া মিণ্টু, দুইটাই আজি মন্দিৰটো চাবলৈ আহিছোঁ। গতিকে মোৰ চাওঁ। লাইফৰ প্ৰথম এয়া মিণ্টুৰ প্ৰথম প্ৰথমকৈ আহিছোঁ। এই মন্দিৰটোৰ বিশেষত্ব ইয়াত যে মানুহৰ নিজৰ মনোকামনা ইয়াত সিদ্ধি হয় বুলি কয়, চাকি বন্তি জ্বলাই সেৱা কৰিলে। বিশেষকৈ যিসকলে সতি সন্তান বিচাৰি আহে তেওঁলোকৰো মনোকামনা পূৰ হয় বুলি এটা লোকবিশ্বাস আছে। আৰু তাৰ উপৰি ইয়াত ডেকা ল'ৰা ছোৱালীৰ ভিৰটো বহুত বেছি হয়, আহে মানুহ বহুত দূৰ দূৰ ঠাইৰ পৰা আহে। এখন মন্দিৰৰ 2 নম্বৰ যিখন প্ৰৱেশদ্বাৰ ইয়াত তেনেকৈ দেখাই দিছোঁ। গতিকে এতিয়া আমি মন্দিৰৰ এই দুৱাৰখনটি আমি সোমাই যাম আৰু আপোনালোকক দেখাম। এই সোমোৱাৰ পিছৰ পৰা আপোনালোকে ইয়াতে ৰাখিব লাগিব, এইখন গেটতে। গতিকে জোতা চেণ্ডেল ইয়াৰ ভিতৰৰ পৰা প্ৰৱেশ কৰিবলৈ দিয়া নহয় মন্দিৰৰ যিদিনাখন পূজা হ'ব অহা কাইলৈ। গতিকে আমি এতিয়া ইয়াৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰিম, ক'ত কি হ'ব গোটেই মন্দিৰৰ কাম কাজবোৰ ইয়াৰ পৰা আমাৰ আৰম্ভ হ'ব। গতিকে আমি চাওঁ, দেখাই যাওঁ। এতিয়া মন্দিৰত সোমাই পোনপ্ৰথমে আপোনালোকে পাব ইয়াত সৰু ঘৰ। এই ঘৰবোৰ হয়তো এতিয়া লেতেৰা হৈ আছে, কাম কাজ কৰি আছে মানুহবোৰে, কাৰণ কাইলৈহে পূজা আছে। আৰু মন্দিৰত এইটো প্ৰথমবাৰ কাৰণে মন্দিৰত বছৰটো মাত্ৰ এবাৰহে খোলা হয়, গতিকে ঠাইবোৰ সম্পূৰ্ণ লেতেৰা হৈ আছে। আৰু ইয়াত আপোনালোকে দেখিব যে গোটেই ঠাইবোৰ লেতেৰাই হৈ আছে প্ৰায়, কিন্তু চাফা কৰি আছে, মানুহবোৰে কাম কাজ কৰি আছে। এই দোকানখন হৈছে চাকিৰ ব্যৱস্থাৰ কাৰণে। চাকি আপোনালোকে ইয়াৰ পৰাই ল'ব লাগিব। মন্দিৰলৈ সোমাই পোনপ্ৰথমে চাকি ঘৰটো পাব বাওঁহাততেই। বাওঁহাতে চাকি ঘৰ পোৱাৰ পিছত এতিয়া আপোনালোক ইয়াত দেখাম যে চাকিবোৰ কেনেধৰণে ইয়াত ব্যৱস্থা কৰা হৈছে, চাকি বন্তি কেনে কি কৰি ৰাখিছে। গতিকে আপোনালোকে এবাৰ এই ঠাইবোৰ চাওক, ভিডিঅ'বোৰ এই ঠাইবোৰ চাওক। চাকি এনেদৰে ইয়াত ঠিক কৰি থৈ দিয়া হৈছে মন্দিৰত অহা কাইলৈৰ কাৰণে। কাৰণ কেলৈ মানুহ যিমান ভিৰ হ'ব এইবিলাক সময় নাপাব মানুহবোৰে। চাকি ইয়াত তামোল পাণ আনি থৈ ৰাখিছে আৰু চাকিবোৰ দেখিছে আপোনালোকে, ডালা লগোৱা আছে, গোটেই চাকিবোৰ ৰাখি থৈছে। তাৰপিছত আমি চাম আৰু চাকি ক'ত ক'ত চাকি ৰখাই থৈছে আপোনালোকক দেখাম। চাকি এনেদৰে ইয়াত বস্তা হিচাপত ৰাখি থোৱা আছে আৰু হয়তো আনিবলৈ বাকী আছে, কাৰণ কেলৈ সেইদিনাখনৰ কাৰণে এইবিলাক চাকি বহুত কম হৈ যাব। আৰু আপোনালোকক কাইলৈ মই ভিডিঅ'ত দেখাম যে কিমান ভিৰ হয় মানুহ ইয়াত। আৰু এইটো হৈছে মন্দিৰটো। এতিয়া মন্দিৰটো আছে আৰু ইয়াত যিটো ঘৰ আপোনালোকে দেখিছে দীঘলকৈ, ইয়াত মানুহবোৰ থাকিবৰ কাৰণে, নাম প্ৰসংগৰ কাৰণে এই ঘৰটো আছে। এইখন হৈছে মূল দুৱাৰ গৰখীয়া মন্দিৰৰ। আজি ইয়াত বন্ধ আছে, কাৰণটো হৈছে কি কাইলৈহে পূজা আছে, গতিকে এখন খোলা নাই আৰু বছৰেকত মাত্ৰ এদিনহে খোলা হয় এই মন্দিৰটো। আৰু এই ঠাইডোখৰ নাম প্ৰসংগ কৰিবৰ কাৰণে আৰু আলহী অতিথি যিমান দূৰ দূৰ ঠাইৰ পৰা ভক্তসকল আহে তেওঁলোকে ইয়াতে বহে, প্ৰাৰ্থনা কৰে। আৰু এই মাজত আপোনালোকে হয়তো এই লোহৰ খুঁটিবোৰ দেখিছে, খুঁটিবোৰ হয়তো ভাবিছে কিহৰ কাৰণে দিয়া আছে। এই খুঁটিবোৰ দিয়া আছে মাজত অহা যোৱা কৰিবৰ কাৰণে, মানুহবোৰ ইয়াৰ দুই পাৰে বহিব। গতিকে এই মাজৰটো হৈছে মানুহ ভিৰৰ কাৰণে, সেইটো এটা ৰাস্তা হিচাপত ৰাখিবৰ কাৰণে খুঁটিবোৰ ইয়াত দিয়া আছে। ইয়াৰ বেলেগ কোনো বিশেষ অন্য কাৰণ নাই। তাৰপৰি ইয়াত আপোনালোকে দেখিব বাঁহ পৰি আছে, কাম কাজ চলি আছে মানুহবোৰৰ মন্দিৰৰ। আজিৰ দিনটো আকৌ গাঁৱৰ ৰাইজবোৰ আহিব মন্দিৰৰ কাম কাজৰ কাৰণে। এতিয়া আপোনালোকক দেখাম চাকিনো ক'ত দিব লাগিব, আপোনালোকে শৰাই ক'ত দিয়া হয়। চাকি আৰু শৰাই মন্দিৰটোৰ এই চাৰিওকাষে দিয়া হ'ব। আৰু সেইবিলাক আমাৰ ইয়াত পৰি আছে, এইবিলাক লোহৰ যিবিলাক ষ্টেণ্ড পৰি আছে, এইবিলাক হৈছে চাকি ৰাখিবৰ কাৰণে দিয়া হৈছে, চাকিৰ ষ্টেণ্ড। আৰু এইটো হৈছে মন্দিৰটো, চাৰিওফালে ৱালত এনেদৰে ছবিবোৰ দিয়া আছে শ্ৰীকৃষ্ণৰ, আৰু এইবোৰ চাকিৰ ষ্টেণ্ড ইয়াত ওলাই আছে। বৰ্তমান কাম কাজ চাফ চিকুণৰ চলি আছে। মন্দিৰৰ বাহিৰত এইবিলাক বাচন বৰ্তনবোৰ আপোনালোকে দেখিছে, এই বাচন বৰ্তনবোৰ মাহ প্ৰসাদৰ কাৰণে বিভিন্ন কাম কাজৰ কাৰণে ব্যৱহাৰ কৰা হয়। বৰ্তমান এইখিনি উলিয়াই ৰাখিছে ইয়াতে। আমাৰ মিণ্টু মহাশয় হয়তো চেলফিত ব্যস্ত নে মেছেজত ব্যস্ত আৰু কিহত বা লাগি আছে, ফেচবুক লাইভত ৰাতিপুৱা মৰ্ণিঙত লাগি আছে। এতিয়া আমি যাম ইয়াৰ পৰা চাকি বন্তি ইয়াত আমি জ্বলোৱাৰ পিছত আমি ঘূৰি যাব লাগিব। ঘূৰি গৈ ইয়াত প্ৰসাদৰ ঘৰটো আছে, প্ৰসাদৰ ঘৰটো আপোনালোকক দেখাম। আচলতে গেটখনৰ পৰা সোমাই যিটো বাঁহাতৰ আমাৰ আছিলে চাকিৰ ঘৰটো, তাৰ মুখে মুখে হৈছে প্ৰসাদ বিতৰণৰ ঘৰটো। আৰু বিশেষ নিয়ম নীতি বুলি ক'বলৈ ইয়াত নাই, আপোনালোকে খালি সন্ধিয়া 5টা বজাৰ পৰা আৰম্ভ হ'ব বা 7টামান বজাৰ পৰা, আৰু পিছদিনাখন দিনৰ 12টা বজাত শেষ হ'ব।
গতিকে চাওঁ আহক ঠাইডোখৰকে এবাৰ। এইটো আমাৰ মন্দিৰটো আছিলে আৰু ঠিক আৰু এইফালে আছিলে আমাৰ চাকি ঘৰটো। এয়া হৈছে মন্দিৰৰ, ইয়াতনো কি কি আছে বস্তু এবাৰ আমি চাই যাওঁ। মানুহবোৰে কাম বন কৰি আছে। এইটো হৈছে প্ৰসাদৰ ঘৰটো, ইয়াতে প্ৰসাদ বিতৰণ কৰা হয়। আৰু ইয়াৰ পৰা আমি এতিয়া আহি গ'লোঁ পুখুৰী পাৰত। মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ পুখুৰী পাৰত গোটেইখন দোকান বনোৱা আছে, গোটেইবোৰ দোকান। গতিকে দোকানবোৰ চাম কিমান বনোৱা আছে। হয়তো দোকানৰ কাৰণে মানুহ দুই এটা আজিৰ পৰা আহিলে, কিন্তু দোকান কাইলৈৰ পৰাহে আৰম্ভ হ'ব। যোৱা নিশাই আহিলে মানুহবোৰ ইয়াত হয়তো গম নাপালে কোনদিনাখনৰ পৰা থাকিব লাগে। কেতিয়াবা বজাৰ বহে, দোকানো বহুত দূৰৰ পৰা আহে। দূৰৰ পৰা আহে। তিনিচুকীয়া, গোলাঘাট, আপোনাৰ যোৰহাট, শিৱসাগৰ, আমাৰ লোকেল দোকানীটো আছেই। আৰু দোকানৰ সংখ্যা বহুত বেছি হ'ব। গতিকে আপোনালোকে চাব এতিয়া দোকানৰ লাইনটো কেনেকুৱা ধৰণৰ বনোৱা আছে। পুখুৰীটো গোটেই চাৰিওফালে দোকানৰ ঘৰে ভৰ্তি হৈ গ'ল। আৰু ইয়াত এটা দিনৰ কাৰণে হোৱাৰ কাৰণে মানুহবোৰ বহুত দূৰৰ পৰা আহে। লাইটিং বেলুনটো